Hey दोस्तों, welcome back to my YouTube channel for Asuni Vlog and Entertainment. तो आज ही हॉल लॉग था तो আজি ভাবিলো যে এটা ভিডিও বনাই দিও আমাৰ গোটেইখিনি যাতে দেখাব পাৰো আমাৰ ঘৰত কেনেকুৱা কি আয়োজন চলে তো সকলোবিলাক দেখুৱাব পাৰো তো সেইবাবে আজি ভিডিওটো আৰম্ভ কৰিলো তো বলক তেনেহ'লে আজিৰ ভিডিওটো আমি আৰম্ভ কৰো আৰু এতিয়া একদম ৰাতিপুৱা হৈছে তো ভাবিলো যে একদম ৰাতিপুৱাই যোনটো আমি এতিয়া ৰাতি জুইত পোৱা জুইৰ কাষত থাকিম সেইটো বনাব লাগিল চৌকাটো তো ভাবিলো যে এতিয়া একদম ৰাতিপুৱাই বনাই দিওঁ তো বলক তেনেহ'লে এতিয়া আমি বনাবলৈ যাওঁ কোনখিনি জেগাত খান্দি এতিয়া আপোনালোকক মই দেখুৱাম ভেলাপুজি মানে মেজি আৰু ভেলাঘৰ তো আপোনালোকে ভাবিলে যে মই দেখুৱাই দিওঁ আমাৰ গাঁৱতে বনাইছে এইবাৰ আমাৰ ঘৰত নবনালোঁ তো সেইবাবে গাঁৱত যিহেতুকে বনালে গাঁৱতে অকণমান হেল্প কৰি দিছোঁ তো সেইবাবে আমি এতিয়া যোনটো ভেলাঘৰটো গাঁৱত বনাইছোঁ তো সেইটো ভেলাঘৰটো আপোনালোকক মই দেখুৱাম বুলি ভাবিছোঁ তো বলক তেনেহ'লে সেইটো ভেলাঘৰটো আমি চাই আহোঁ এবাৰ তো এতিয়া মই যোনখন আমাৰ গাঁৱত ফিল্ড আছে ন সেইখন ফিল্ডলৈ যাম তো দেখিছে এই দুটা মেজি আমাৰ এইফালে এনেকুৱাই বনায় এটা ডাঙৰ মেজি বনায় আৰু এটা সৰু মেজি বনায় ইয়াৰ কাষতে এটা ভেলাঘৰ আছে দেখিছে এইটোৱে আমাৰ ভেলাঘৰটো আৰু আপোনালোক মই এতিয়া ভিতৰ ফালে গৈ পেলাই আপোনালোক মই দেখুৱাম বাৰু আপোনালোকে চাই থাকক ভিডিঅ'টো এবাৰতো কোৱা নহয় মামাই নীতি নিয়ম উলিয়াই দিলে ৰাতি ইয়াত শুম বুলি ভাবিছোঁ কিন্তু এইবিলাক নহয় আৰু অহা বছৰ গ'লে যাতে শুব পাৰোঁ আৰু কৰোণা এইবিলাক নাহে আৰু আপোনালোকে ভাল কৰি মাস্ক পিন্ধি থাকক ঘৰত থাকক আৰু এইটো ভিতৰ ফালে দেখিছে কি ধুনীয়া একদম ঘৰত কলপাত দি দিছে আৰু কিছুমান নাৰো দি দিছে কলপাতৰ ওপৰত নাৰো দিছে যাতে জ্বলে বস্তুটো সেইবাবে নাৰো দিছে এই দুটাই আছিল আমাৰ মেজি আৰু ভেলাঘৰ আপোনালোকক দেখুৱালোঁ আকৌ এবাৰ মোৰ পৰা সকলোকে হেপী ভোগালী বিহু এতিয়া মই ঘৰৰ পৰা আহিলোঁ ডাইৰেক্ট বজাৰলৈ মানে অলপমান বজাৰখন চাবলৈ আহিলোঁ আৰু মাছৰ বজাৰখন চাবলৈ আহিলোঁ তো ভাবিলোঁ যে আপোনালোকেও অলপমান দেখুৱাই দিওঁ যে আপোনালোকে অকণমান চাই লওক আপোনালোকক মই দেখুৱাই আছোঁ মাছবিলাক কেনেকুৱা ধৰণৰ মাছ ওলাইছে কিমান ডাঙৰ মাছ ওলাইছে তো সেইবিলাক আপোনালোকক মই দেখুৱাই আছোঁ তো আপোনালোকে চাই থাকক ভিডিঅ'টো আৰু আমাৰ কোনো মাছ নিয়া নাছিল তো সেইবাবে এতিয়া আমি অকণমান মাছ নিম বুলি ভাবিছোঁ তো এটা আমি বৰালি লৈ ল'লোঁ বৰালি মাছটো এতিয়া কাটি আছে যিহেতুকে ৰাতি হ'ল কোনেও কাটিব নোৱাৰে তো সেইবাবে এতিয়া বৰালি মাছটো কাটি আছে দেখিছে ইমান ডাঙৰ মাছ এইবিলাক আৰু এতিয়া আমি অকণমান মাছৰ দোকানৰ পৰা চাইড হৈ পেলাই আমি অকণমান ফল মূলৰ দোকানলৈ যাওঁ অলপমান ফল মূল কিনিব লগা আছে তো সেইবাবে এতিয়া অলপমান ফল মূলৰ দোকানলৈ যাওঁ কলৰ দাম কিমান এইটো 140 টকা 140 টকা আৰু কলৰ দাম 30 টকা কলৰ দাম 30 টকা এক আষাত তো আপোনালোকে ইয়াত আহিব পাৰে নদী চকতে আছে এইখন দোকানখন তো আপোনালোকে আহিলে ইয়াত কিনিব পাৰে ধুনীয়া ফল আছে আৰু আপেল আছে ইয়াত মানে ফল মূলখিনি আপোনালোকে গোটেইখিনি পাব তো আপোনালোকে আহিব আৰু কিনিব এইবাৰ আপোনাৰ নামটো আৰু এইখিনি দেখিছে আপোনালোকে এইখিনি
অকণমান আমাৰ মাংস আনিছিল ভাজি খাবৰ বাবে তো সেইখিনি এতিয়া ভাজিছে আৰু আমাক খাবলৈ দিছে তো এতিয়া মই খাই লওঁ এতিয়া আমি মাংস খাম তো আপোনালোকক মই দেখুৱাইছোঁ চাই থাকক প্ৰথমতে ব্ৰইলাৰ মাংস আজিৰ ভিডিঅ'টো এইখিনিয়ে আছিল আৰু বহুত ৰাতি হৈ গ'ল তো আপোনালোকক মই কিমানখিনি দেখুৱাব পাৰিছোঁ কিমানখিনি দেখুৱাব পৰা নাই মই সেইটো মই নাজানো যিমানখিনিলৈকে মই দেখুৱাব পাৰোঁ সিমানখিনিলৈকে মই চেষ্টা কৰি গৈছোঁ তো আপোনালোকক আজিৰ ভিডিঅ'টো এইখিনিয়ে আছিল যদি ভিডিঅ'টো ভাল পালে তেনেহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাইলৰ বিহু যিহেতুকে মাঘ বিহু তো কাইলৈ এটা ভিডিঅ' বনাম তো আপোনালোকে সেইটো ভিডিঅ' চাব নিশ্চয় আশা